কপিলে দেৱভূতি মাতৃ ইয়াতে কৈছে যে আপোনাৰ দৰে এগৰাকী মাতৃ আচলতে গুণৱতী ভাৰ্যা আমাৰ পিতৃ আচলতে আপুনি গুণৱতী ভাৰ্যাৰ দৰে এনেকুৱা শব্দটি পুত্ৰৰ প্ৰতি এনেকুৱা মৰম চেনেহ গতিকে গুণৱতী ভাৰ্যা আৰু পুত্ৰৰ সন্দৰ্ভত এটা ধুনীয়া বাণী আছে বাণীটো এনেকুৱা শিশিৰে অমৃতম বহ্নি ঠাণ্ডাৰ অমৃত হৈছে জুইকুৰা অমৃতম শিশু ভাষণম শিশুৰ ফুলখানাত কোমল মাথাৰ অমৃতৰ নিচিনা অমৃতম গুণৱতী ভাৰ্যা যিগৰাকী গুণশীলা ভাৰ্যা বা গুণশীলা নাৰী চৰিত্ৰৱান নাৰী তেওঁ কোৱা হৈছে অমৃতৰ নিচিনা আৰু এটা অমৃত হয় কি হয় ঘৰখন দেৱবচনী হয় বুলি কৈছে অমৃতম পুত্ৰ ধাৰ্মিক গতিকে গুণৱতী ভাৰ্যা অমৃত হয় আৰু যদি ল'ৰাটো ধাৰ্মিক হয় তেনেহ'লে ঘৰখন কি হ'ল অমৃতৰ নিচিনা হ'ব আৰু সেই অমৃতৰ ভাৱনা গতিকে আমি এইফালৰ পৰা আমাৰ ডেকা বাচ্চাক আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিজনে তেওঁৰ পুত্ৰক এজন সুযোগ্য সন্তান হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰিছে আমি এইটো দেখি আমি আটাইতকৈ সুখ অনুভৱ কৰিছোঁ কাৰণ তোমাৰ কালতে ভাগৱত ধৰ্মাচৰণ কৰিবলৈ ভাগৱতে পৰামৰ্শ দিছে গতিকে তেওঁলোকে তোমাৰ কালত কৈশোৰ কালত তেওঁ পঢ়ি আছে গতিকে তেওঁলোকে যিটো প্ৰয়াস কৰিছে ভকতিৰ প্ৰতি এইটো এটা বিৰাট লক্ষণ গতিকে এনেকৈ নৱপ্ৰজন্মসকলে ভকতি দিশত যদি আগবাঢ়ে এইটো দিশত আগবাঢ়িলে তেওঁলোকৰ পঢ়া শুনা মাটি নহয় কাৰণ আচলতে আমি ভকতি কৰিব পাৰোঁ গতিকে এনেকৈ আগবাঢ়ি আহিলে আমাৰ নৱপ্ৰজন্ম কি হ'ব এটা সময়ত এটা ভাল প্ৰজন্মৰ সৃষ্টি হ'ব গতিকে ভাগৱতৰ যিসকলে আশ্ৰয় ল'ব
তেওঁলোকে এনেধৰণৰ ভক্তিপৰায়ণ হ'ব, অমৃতৰ নিচিনা হ'ব। গতিকে এইখন ঘৰ অমৃত হয় আৰু তাত দেৱতাই বাস কৰে বুলি কৈছে। গতিকে এইটো সাধু প্ৰশ্ন কৰা বুলি ক'লে যে কালৰ যিটো গতি, কাল আৰু তোৰ ঈশ্বৰৰ যিটো গতি, এই সম্পৰ্কে কবিতে উত্তৰ কৈছে যে সেই মাতৃ আপুনি এটা ইমান ধুনীয়া কথা শুনিলে। এতিয়া মই তাৰ উত্তৰ প্ৰথমতে ক'ব খুজিছোঁ যে যিকোনো যদি তেওঁলোকে ভক্তি কৰে তেনেহ'লে সেই ভকতিৰ নাম হৈছে কামকীক ভকতি। সেই ভকতিটোৱে ঈশ্বৰ প্ৰাপ্তি হোৱাত সহায়ক নকৰে। গতিকে সেইটো এটা ভকতি। ৰাজসিক ভকতি আছে, এই সম্পৰ্কে আকৌ 24 ঘণ্টা ক'ব। আমাক আমি পৰৱৰ্তী শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। You